বাৰ্থডে বুলি ভিডিঅ' এটা কৰিছোঁ তোমাক। ফাৰ্ষ্টতে কৈছোঁ হেপী বাৰ্থডে, ছেকেণ্ডতে কৈছোঁ আমি মানে দুয়োটাই মিলি বস্তু দুটা আনিছোঁ তোমাৰ কাৰণে। ভিডিঅ' কৰি আছোঁ হা, মানে ভাল বস্তু। এই গগৈ বস্তুকেইটা হ'লেও মানুহ নাথাকোঁতে বস্তু দুটা আনিছোঁ হা তোমাৰ কাৰণে দেই। এই নাই তোমাৰ মানে যিটো তোমাৰ মানে প্ৰয়োজনীয় বস্তু, তুমি যিটো ভাল নোপোৱা সেইটো নাই আনা, তুমি ভাল পোৱা বস্তু আনিছোঁ। আজি তেল সানিছোঁ মই। তুমি শুনা, দুটা বস্তু আনিছোঁ দেই, দুইটাই মিলি আনিছোঁ। তুমি এতিয়া আনপেক কৰা, এই চিল পেক খুলিব লাগিব ইয়াত। মই ভিডিঅ' কৰিছোঁ মানে সেইকাৰণে কৈছোঁ তোমাক। আগত এইটো খুলিছা কেলৈ? আগত এইটো খোলা, তুমি আগত এইটো খোলা। কেঁচি বাদ দিয়া। অঁ আহিল। অঁ বহি আছে। আমি সদায় একে আৰু। অঁ মোক দেখে বা মাজে মাজে এইফালে। মাজে মাজে যাওঁ আৰু লগ চগ পালে। ময়ো গ'লো বাৰু কিন্তু ইয়াক অঁ অঁ খুলিব পৰা নাই নেকি ফোন? তুমি এনেই জাজ কৰা কি বস্তু হয় সেইটো? এনেই জাজ এটা কৰি পিনে কোৱা। ফটো ফ্ৰেমে হয় বাৰু, ফটো ফ্ৰেমে হয় কৈ দিছোঁ। পাৰিবা, ফটো ফ্ৰেমে হয় দেই। তুমি চাই পিনে ক'বা কেনেকুৱা লাগিছে হা। বেয়া লাগিলে বেয়া লাগিছে কৈ দিবা ডাইৰেক্ট। আমি একো বেয়া নাপাওঁ, চিধা মানুহ। কোন মানুহ চিধা কথা? এই ফালি দিয়া প্ৰেজেণ্ট পেপাৰটো একো নহয় বে, এনেও সেইটো একো কাম নাই তোমাৰ। আমাৰ এই শ্ৰীমন্ত ভাই পেন সলাই আছে। এইটো ইউটিউবত গুচি যাব গম পাবা তুমি। পেন সলাই আছে, চাওঁ হাফ পেণ্ট লগাই দিলা। বেক চাইডৰ পৰা দেখাইছোঁ। এই কোৱা কেনেকুৱা লাগিছে কোৱা, চাই পিনে কোৱা, চাই পিনে কোৱা। চনটো আছে 2022 হা। তুমি যাতে আৰু ভালকৈ থোৱা সেইটোৱেই আশা। এবাৰ এইটো চোৱা, এইটো কি আছে জাজ এটা কৰিলোঁ আগত। কি আছে কোৱা? ৱেট নাই হয় নাই? কি আছে চোৱা। এনেই জাজ এটা কৰাচোন, কি আছে তুমি জাজ এটা কৰিলোঁ। খোলা তেতিয়া। ইমান ঢকা নিদিওঁ ভাই, ব্লেংক নিদিওঁ। আনবক্সিং হৈ আছে। নাই নাই নবৌ, এখন কেনেকুৱা লাগিছে? অঁ মানে মেমৰি এটা। ইয়াৰ ঘৰ দূৰ হয় যে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছোঁ বস্তু এইটো। চোৱা তুমি কি আছে। এই জাজ কৰিব পৰা নাই কিন্তু কি হয়। কি আছে?
কি আছে এইটো কি কেনেকুৱা লাগিলে সেইটো কোৱা এইটো ভাল লাগিলে নে এইটো ভাল লাগিলে কোৱা এইটো হেভি হয় নাই তোমাৰ ফেভাৰিট হয়নে নহয় কোৱা সেইটো কোৱা নবৌয়ে কিন্তু ধুনীয়া ডান্স কৰিছে মা কচম ডাইৰেক্ট কৈছোঁ শিখৰ পেকেট নহয়তো বোলে সঁচাকৈ শিখৰ পেকেটে হে ফ্লিপকাৰ্টৰ এইটো কাৰ্টন মই কেতিয়াবা আগতে বস্তু অৰ্ডাৰ দিয়া হৈছিলে দেই কি অৰ্ডাৰ কৰিছিলে মই পাহৰি থাকিলোঁ মোবাইলো হ'ব পাৰে ঠিক নাই প্ৰাণ কেনেকুৱা লাগিলে এতিয়া এইটো খাবা নে কি কৰিবা এইটো আনবক্সিং কৰি দিয়া ইয়াৰ ভিতৰত একো নাই শিখৰে আছে তুমি ভিডিঅ' চিডিঅ' কৰি লাভ নাই এতিয়া সামৰি দিওঁ